আজি আমাৰ অতিথি হিচাপে আছে অসমৰ এগৰাকী উদীয়মান গিটাৰিষ্ট তথা মিউজিচিয়ান ভাস্কৰ শইকীয়া। গতিকে আহকচোন পলম নকৰি কথা পাতো ভাস্কৰৰ সৈতে। স্বাগতম জনাইছো ভাস্কৰ তোমাক আমাৰ ইউটিউব চেনেল চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু প্ৰথমতে তুমি তোমাৰ পৰিচয়টো দৰ্শকক চমুকৈ জনাই লোৱা। নমস্কাৰ, মোৰ নাম ভাস্কৰ শইকীয়া। মোৰ ঘৰ যোৰহাটত আৰু মই এজন মিউজিচিয়ান। মই গিটাৰ বজাওঁ। ভাস্কৰ, তুমি যিহেতু কৈছাই মোক যে তুমি মিউজিকৰ বা সংগীতৰ জগতখনত বৰ্তমান সংগ্ৰাম কৰি আছা বা তুমি এজন ষ্ট্ৰাগলাৰ, গতিকে কেনেধৰণে সংগ্ৰামটো আগবঢ়াই লৈ যাবা, কেনেধৰণে মিউজিকৰ জগতখনত আগবাঢ়ি যাবা বুলি তুমি ভাবি আছা বা পৰিকল্পনা কৰি আছা? একচুৱেলি মিউজিকত জড়িত হোৱাৰ দিনাৰ পৰাই ষ্ট্ৰাগলটো চলিয়ে গৈছে, চলিয়ে আহিছে, এতিয়াও চলি আছে, আগলৈও চলি থাকিব। যিকোনো কামৰ এটা পাৰ্টে হয় ষ্ট্ৰাগল। এই কষ্টটো থাকিবই, কিন্তু তাৰ মাজতে আমি নিজৰ কামখিনি ভালকৈ কৰি যাব লাগিব। বৰ্তমান সপোন বুলি ক'বলৈ গ'লে নিজৰ বেণ্ডৰ গানখিনি, আমি যিহেতু চব কাম আমি নিজে কৰোঁ, প্ৰায়খিনি কাম নিজে কৰোঁ। মিউজিক এৰেঞ্জমেণ্ট, প্ৰডাকশ্যন, বজোৱা, লিৰিক্স, কম্প'জিশ্যন, প্ৰায়খিনি কাম আমি নিজে যেতিয়া কৰোঁ, সেই কামখিনি আচলতে আমি নিজে শিকি কৰা। আগতে খুব বেছি তেনেকুৱা আমি কৰি পোৱা নাই কাম, প্ৰথমৰ পৰা একদম শিকিয়ে এতিয়ালৈকে কৰি আহিছোঁ। তো সেই কামখিনি যিমান পাৰি শিকি আৰু ভাল কৰিব পাৰি, সেইটো এটা চেষ্টা থাকিব। আৰু যাতে ভাল মিউজিক প্ৰডিউচ হয়, কোৱালিটি মিউজিক প্ৰডিউচ হয়, অলপ নতুন হয়, সেইটো সদায় চেষ্টা এটা আছে, সপোন এটা আছে। আৰু তাৰ বাহিৰে বিভিন্ন মোৰ ফেভৰেট মিউজিক প্ৰডিউচাৰ আছে বা ছিংগাৰ আছে, আৰ্টিষ্ট আছে, তেখেতসকলৰ লগতো কলাবৰেশ্যন কৰা ইচ্ছা আছে ভৱিষ্যতে। নিজৰ মিউজিক, ইনষ্ট্ৰুমেণ্টেল মিউজিক কম্প'জ কৰা বা ছিংগল উলিওৱা, ইনষ্ট্ৰুমেণ্টেল এলবাম উলিওৱা এটা সপোন এটা আছে। কিন্তু এইটো অলপ সময় লাগিব, কাৰণ এইটো বহুত ডাঙৰ এটা চেপ্টাৰ হয়। এইটো ভালকৈ আমি অধ্যয়ন কৰিব লাগিব তাৰ কাৰণে। সেয়া অধ্যয়ন চলি আছে, কিন্তু বৰ্তমান সপোন বুলি ক'লে এইখিনিয়ে সপোন। আৰু তাৰ কাৰণে আমি লাগি আছোঁ আৰু আগলৈও লাগি থাকিম। কৰোণাই আমাক সকলোকে গৃহবন্দী কৰি থৈছে, গতিকে এই ঘৰত থকা সময়ছোৱাত কেনেধৰণে নিজকে ব্যস্ত কৰি ৰাখিছা? লকডাউনৰ সময়খিনি মই মোৰ যোৰহাটৰ ঘৰত আছোঁ। ঘৰত থাকিয়েই মোৰ ৰেগুলাৰ যিখিনি প্ৰেক্টিচ থাকে সেইখিনি কৰি থকা হৈছে। তাৰ বাহিৰেও নতুন বস্তু শিকা হৈছে। পুৰণা বস্তু কিছুমান আমি পাহৰি যাওঁ, সেইবিলাকো আমি নতুনকৈ আকৌ মনত পেলাই প্ৰেক্টিচ কৰা হৈছে। তাৰ বাহিৰে যিহেতু আমি গোটেই বেণ্ডটো আমাৰ মুম্বাইত আছিলোঁ আমি একেলগতে, কিন্তু এতিয়া আমি বৰ্তমান পৰিস্থিতিৰ কাৰণে নিজৰ ঘৰত আছোঁ, অসমত আছোঁ বা যোৰহাটত আছোঁ। আকৌ আমি প্লেনিং কৰিছোঁ যে নেক্সট আমি আগন্তুক দিনত কেনেকৈ আমি কামবিলাক আকৌ কৰিম, তাৰ প্লেনিং কিছুমান চলি আছে। কামো ষ্টাৰ্ট কৰিছোঁ লাহে ধীৰে। তাৰ উপৰিও কিতাপ পঢ়া হ'ল দুখনমান, যিহেতু বহুত কিতাপ পঢ়াৰ অভ্যাস নাই, কিন্তু লকডাউনৰ সময়খিনিত দুই এখন কিতাপ পঢ়িবলৈ চেষ্টা কৰিলোঁ। এতিয়াও পঢ়ি আছোঁ, দুই এখন আৰু আছে। তাৰ বাহিৰে লকডাউনত নিজকে এক্সপ্ল'ৰ কৰিব পাৰি যিমান, সেইটো চাই আছোঁ। কাৰণ আৰু কিবা নতুন কৰিব পাৰি নেকি, যিহেতু মন যায় কিবা কিবি কৰিবলৈ, কিন্তু সেনেকৈ কৰা সম্ভৱ নহয় চব বস্তু। লকডাউনত যিহেতু সময় পালোঁ, নিজকে এক্সপ্ল'ৰ কৰি নতুন কিছুমান বস্তু কৰিবলৈ ট্ৰাই কৰিছোঁ। এতিয়া ভৱিষ্যতেহে গম পাম আচলতে কিমান সফল হৈছোঁ বা কৰিব পাৰিম নে নাই, কিন্তু চেষ্টা কৰিছোঁ লকডাউনৰ সময়খিনিতে। কৰোণাৰ ফলত যিসমূহ সামাজিক অনুষ্ঠান, সেই সামাজিক অনুষ্ঠানসমূহ এতিয়া বন্ধ হৈ আছে আৰু কিমান দিনলৈ বন্ধ থাকে তাৰো ঠিকনা নাই। আৰু তোমালোকে যিহেতু মিউজিকৰ লগত জড়িত, তোমালোকে অনুষ্ঠান কৰা, গতিকে এই তোমালোকে অনুষ্ঠান কৰা শিল্পীসকলৰ বা তোমালোকৰ কেনেধৰণৰ এটা অৱস্থা হ'ব সেই সম্পৰ্কে কিছু কথা দৰ্শকক জনোৱা। লকডাউনৰ পৰা হোৱা আচলতে অসুবিধাখিনিৰ কথা ক'বলৈ গ'লে মেইনলি আমাৰ মিউজিচিয়ান, ছিংগাৰ্ছ বা চাউণ্ডৰ লগত জড়িত যিখিনি মানুহ বা শিল্পীখিনি, প্ৰায়ে আমি লাইভ শ্ব'ৰ ওপৰত ডিপেণ্ড কৰি চলি থাকোঁ বা আমি লাইভ শ্ব' কৰি চলোঁ। ইনকম চ'ৰ্চটো মেইনলি ডিপেণ্ড কৰে লাইভ শ্ব'ৰ ওপৰতে ডিপেণ্ড কৰে। এইবাৰ আমাৰ লাইভ শ্ব'জখিনি প্ৰায় অলমষ্ট
কেঞ্চেল হৈছে চব, ক'তো হোৱা নাই। বা আমাৰ অসমতে যদি আমি চাওঁ, বিহুৰ সময়তে আমাৰ গোটেই অসমৰ প্ৰায়খিনি শিল্পী ব্যস্ত হৈ থাকে বা মিউজিচিয়ান ব্যস্ত হৈ থাকে। যিহেতু আমাৰ বিহুৰ সময়তে যথেষ্টখিনি অনুষ্ঠান একেটা সময়তে হয়, প্ৰায় 1-1.5 মাহ 2 মাহ সময়ৰ ভিতৰতে গোটেইখিনি অনুষ্ঠান হয়। তো সেইখিনি সময় আমাৰ কাৰণে যথেষ্ট ব্যস্ততাৰ সময়। সেই সময়খিনিতে এইবাৰ লকডাউন হোৱাৰ কাৰণে আচলতে আমাৰ যথেষ্ট অসুবিধা আমি সন্মুখীন হৈছোঁ। লকডাউনৰ সময়ত হোৱা সুবিধা বুলি ক'বলৈ গ'লে আমি যদি পজিটিভলি চাওঁ, তেতিয়াহ'লে আমি লকডাউনৰ পৰা আমি বেচিকেলি মিউজিচিয়ান আৰু আৰ্টিষ্টখিনিয়ে দুটা বস্তু আমি পালোঁ। সেইটো হ'ল সময়, প্ৰথমটো সময় পালোঁ। যিহেতু আৰ্টিষ্ট এজনক বা মিউজিচিয়ান এজনক বহুত সময় লাগে, সৃষ্টি কৰিবলৈ হওক বা শিকিবলৈ হওক বা শিকাবলৈ হওক সময় লাগে। তো সেই সময়টো পালোঁ, আমি লকডাউনে আমাক দিলে। আৰু তাৰপিছতে এটা অপশ্যন পালোঁ আমি, যে আমি যদি লাইভ কনচাৰ্ট আমি কৰিব নোৱাৰোঁ, তেতিয়া আমি কেনেকৈ কি কৰিম, বা আমি যদি গৈ পিনি নিজে শিকাব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ শিকাম। আমি এতিয়া ভিডিঅ' কলৰ থ্ৰুদি বা বিভিন্ন এপ আছে, এপৰ থ্ৰুদি আমি অনলাইন গিটাৰ ক্লাছেছ কৰিব পাৰোঁ, শিকিব পাৰোঁ, নিজে শিকাবও পাৰোঁ। আৰু তাৰ বাহিৰে এতিয়া ফেচবুক থ্ৰুদি কিছুমান কনচাৰ্টো হ'ব, অনলাইন কনচাৰ্ট হ'ব ফেচবুক লাইভৰ থ্ৰুদি। যেনেকৈ আমাৰ লাইভ অনুষ্ঠানবিলাক হৈছিলে, মিউজিচিয়ানে বজাই থাকে, গান গাই থাকে, ঠিক সেইদৰে হ'ব, খালি এইটো আমাৰ ফেচবুক লাইভৰ থ্ৰুদি আমি চাব পাৰিম। আৰু এনেকৈ কিছুমান নতুন নতুন বস্তু আচলতে আমি আগতে গম পোৱা নাছিলোঁ বা আমি ভবা নাছিলোঁ এনেকুৱা হ'ব পাৰে বুলি। কিন্তু এতিয়া যেতিয়া চব বন্ধ হৈ পৰিছে লকডাউনৰ সময়খিনিত, এতিয়া আমি সেই অপশ্যনবিলাকলৈ আমি আচলতে যে পচিবল হয় কৰাটো, সেই বস্তুখিনি আমি আচলতে গম পাইছোঁ। ভাস্কৰ, তোমাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল আৰু মন আছিলে কথা পাতিব, কিন্তু আমি সকলো সময়ৰ দাস, গতিকে এতিয়া তোমাক বিদায় দিব লাগিব। কিন্তু শেষত তুমি দৰ্শকক উদ্দেশ্যি কিবা এটা কৈ দিয়া। দৰ্শকক উদ্দেশ্য কৰি বহুত বেছি একো নকওঁ, কাৰণ মই নিজেই শিকি আছোঁ এতিয়া, মই নিজেই নতুন। তো লাহে লাহে আৰু বস্তু এক্সপিৰিয়েঞ্চ কৰিব লাগিব, তেতিয়া হয়তো ক'ব পাৰিম ভালকৈ। বৰ্তমানৰ কাৰণে এইটোৱে ক'ম যে যোনখিনিয়ে মিউজিক কৰিব বিচাৰে, বহুত ডাঙৰ এটা ছাবজেক্ট হয়, বহুত ডাঙৰ এটা চেপ্টাৰ, বহুত ধুনীয়া এটা জাৰ্ণি। তো চবেই যাতে ভালকৈ ষ্টাডি কৰে আৰু ছিৰিয়াছলি লয় আৰু শিকে, যিমান পাৰে অধ্যয়ন কৰে আৰু শিকে। ছাবজেক্টটো যিমান অধ্যয়ন কৰিব, যিমান সময় দিব, সিমান ভাল নিজৰ কাৰণে। আৰু ভালকৈ কৰি যোৱাটো লাগে সেনেকৈ, যোনে কৰিব বিচাৰে মিউজিকটো। আৰু তাৰ বাহিৰে অসমৰ দৰ্শকক মই ক'ব বিচাৰোঁ যে অসমত আগতেও বহুত ভাল গান শুনিছিলে, বহুত ভাল গান সৃষ্টি হৈছিলে, এতিয়াও সৃষ্টি হৈ আছে, শুনি আছে মানুহে আৰু আগলৈও শুনি থাকিব। কিন্তু বৰ্তমান অকণমান ভাল গান শুনাৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো অকণমান কমি গৈছে। তো মানুহে অলপ উভতি চাই পিনি কিছুমান বহুত ভাল ভাল গান আছে, আচলতে ভাল গান শুনাৰ যিটো অভ্যাস, সেইটো যাতে কণ্টিনিউ হৈ থাকে, মানুহে শুনি থাকে ভাল ভাল গান, পুৰণা হওক নতুন হওক। সেইটোৱেই বিচাৰিলোঁ সকলোৰে পৰা। আৰু এইখিনিতে মই মোক ইমানখিনি সুযোগ দিয়াৰ বাবে বনানী শৰ্মা বাক ধন্যবাদ দিছোঁ। মোক আচলতে ইমানখিনি কথা কোৱাৰ যোগ্য বুলি ভাবিলে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু সকলোৱে যাতে এই চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'ছবিলাক, সেইটোৱেই মই বিচাৰিলোঁ সকলোৰে পৰা। ধন্যবাদ।